এইফালে পাকঘৰত বনাইছোঁ চাহ আৰু মই বিহুত কি বনাইছিলোঁ দেখুওৱা হোৱাই নাই নহয়। আৰু এতিয়া আমি এইখিনিকে খাওঁ আৰু বিহু বুলি আজি ভাত বনোৱা নাই ঘৰতে। গাজৰ ৰাইতাৰ আৰু এইখিনি হৈছে বেঙেনা ভৰ্তা। তাৰপিছত এইটো হৈছে মানুহজনে বিহু বুলি দিয়া উপহাৰ। আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা লাগিছে। তাৰপিছতে এইফালে কিবা কিবি লৈছোঁ আৰু এইফালে মুড়ি পেকেট এটা দেখি মোৰ মানে মুড়ি খাবলৈ মনে গ'ল নহয়। হে গাইজ, মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিহু হয় আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইফালে মই ৰাতিপুৱা সোনকালে উঠি গা পা ধুইকৈ এতিয়া চাকি লগাইছোঁ ভগৱানৰ ওচৰত। আৰু আজি মাহঁতলৈ খুব বেছি মনত পৰিছে, কিন্তু মনত পৰিলেও কি কৰিব, উপায়টো নাই। আছোঁ ইমান দূৰণিত যাবও নোৱাৰোঁ। এইফালে সেৱা মানে কৰিলোঁ ভগৱানৰ ওচৰত। তাৰপিছতে আহিলোঁ পাকঘৰলৈ। এইফালে পাকঘৰত বনাইছোঁ চাহ আৰু মই বিহুত কি বনাইছিলোঁ দেখুওৱা হোৱাই নাই নহয়। এইফালে খুৰমা বনালোঁ, তাৰপিছত এয়া নিমকি, চাহ, লগতে পিঠা আৰু এইখিনি সৰু নিমকি আৰু এইখিনি লাডু। আৰু এতিয়া চাহটো খাই লওঁ। আৰু এইটো হৈছে মানুহজনে বিহু বুলি দিয়া উপহাৰ। আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা লাগিছে। মোৰ কিন্তু ভাল লাগিছে বাৰু। আৰু তাৰপিছতে আনিবলৈ ক'লোঁ মই বিৰিয়ানী। ইফালে বিৰিয়ানী আনিলে। ইয়াততো চিৰা দৈটো ক'ত পায়, মানে পায়, কিন্তু আমি মানে য'ত থাকোঁ সেইখিনিতে নাপায়। সেইটো কাৰণে মই বিৰিয়ানীকে আনিবলৈ ক'লোঁ। আৰু এয়া হৈছে পিঁয়াজৰ ৰাইতাৰ আৰু এইখিনি হৈছে বেঙেনা ভৰ্তা। তাৰপিছতে এইটো কিবা বিৰিয়ানীৰ লগত খাই চাম্বাৰ টাইপৰ হয়। আৰু তাৰপিছতে বিৰিয়ানীখিনি আনিছিলে, মোৰ এনেকুৱা খং উঠিছে নহয় খুলি চাই। মানে অলপ বেলেগ ধৰণৰ হয় দেখিবলৈ, কিন্তু খাবলৈ কিন্তু টেষ্টি আছিলে। তাৰপিছতহে মনটো ভাল লাগিছে। আৰু এইফালে চাওকচোন কিমান মানে চাউলটো মানে কিবা খুন চাউলৰ টাইপৰ হয়। আৰু এইটো হৈছে চিকেন লেগ পিচ, এইফালে আন্দা। আৰু এতিয়া আমি এইখিনিকে খাওঁ আৰু বিহু বুলি আজি ভাত বনোৱা নাই ঘৰতে। আৰু এতিয়া খাই লওঁ আৰু খাই পেলাই এফালে যাব লাগিব। এফালে যাম বুলি দুয়োটাই ওলাই আছিলোঁ, কিন্তু কি কৰিব, কপালেই বেয়া আৰু বৰষুণ এজাক আহিল নহয় ইমান ডাঙৰকৈ। আৰু তাৰপিছতে বৰষুণ এৰিলে বাৰু। আৰু বৰষুণজাক দিয়া দেখি অকণমান ঠাণ্ডাও পৰিছে। ইয়াতে বহুত গৰম যিহেতু ওলাই যাবলৈও দিগদাৰ। আৰু তাৰপিছতে আমি ওলাই আহিলোঁ, কিন্তু ওলাই অহা কাৰণটো হ'ল মানুহজনৰ মোবাইলটো বেয়া হৈছিলে ডিছপ্লে। আৰু এতিয়া ভাল কৰিবলৈ দিয়া আজি 2 দিন হ'ল। এইফালে ভাল কৰি আছে, কিন্তু ভাল হোৱাই নাই। আকৌ মানে বেড লাগ আহিলে আৰু ইয়াতে ৰখি আমনি পাইছোঁগৈ। আৰু মোবাইলৰ দোকানততো মানুহ বহুত ভিৰ হৈ আছে। এইফালে আমি আৰু অকণমান দেৰি ৰখি পেলাই বজাৰ কৰিবলৈ আহিলোঁ এতিয়া। হাঁহিটো শুনি পেলাই গাইজ নাহাঁহিব দেই, হাঁহিলোঁ আৰু অকণমান। তাৰপিছতে এইফালে কিবা কিবি লৈছোঁ আৰু এইফালে মুড়ি পেকেট এটা দেখি মোৰ মানে মুড়ি খাবলৈ মনে গ'ল নহয়।